আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই শাহিনুৰ কুকিং কিচেন। আজি এটা ভিডিঅ' লৈ আহিছোঁ হট কফি ঘৰত কেনেকৈ ৰেষ্টুৰেণ্ট বা হোটেল ষ্টাইলতে বনাব পাৰিম মই আজি আপোনালোকক দেখুৱাম। আশা কৰিছোঁ যে ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। হট কফি বনাবলৈ এয়া মই লৈছোঁ চেনিখিনি মই মিক্সাৰত গুড়ি কৰি লৈছোঁ আৰু পানী লাগিব আৰু গাখীৰ লাগিব, কফি লাগিব আৰু ডিজাইনৰ কাৰণে মই চকলেট চিৰাপ লৈছোঁ। এতিয়া মই বনাম। কফি দি দিলোঁ 2 চামুচ, চেনি দি দিম 4 চামুচ। আপোনালোকে যেনেকুৱা মিঠা খায় এনেকৈ দিব। পানী গৰম পানী দিছিলোঁ 2 চামুচ। এতিয়া এইখিনি মই মিক্স কৰিম। এইখিনি মই 5 মিনিট কৰিম। আপোনালোকে ইলেক্ট্ৰিক বিটাৰো ইউজ কৰিব পাৰে, মই চামুচ ব্যৱহাৰ কৰিলোঁ। এইখিনি আটালো হৈ গৈছে, মই আকৌ 1 চামুচ পানী ইউজ কৰিম। কিন্তু মোৰ এটা ৰিকুৱেষ্ট থাকিল আপোনালোকৰ ওচৰত, আপোনালোকে যদি মোৰ নতুন ফ্ৰেণ্ড হৈ থাকে তেনেতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে এটা লাইক দি দিব। এয়া চাওক মোৰ এইখিনি হৈ গ'ল। গাখীৰখিনি গৰম হ'ব দিছোঁ, এবাৰ এনেকৈ উতলালে হৈ যাব। এতিয়া মই কাপত কফিখিনি দি দিম। 1 চামুচমান কফি দি দিলোঁ। এতিয়া মই গাখীৰ দি দিম। মিক্স কৰিম এতিয়া। মিক্স কৰা হৈ গ'ল মোৰ। ওপৰত মই আকৌ 1 চামুচ কফি দি দিম। এয়া চাওক কি ধুনীয়া হৈছে।